Hello everyone, welcome to প্ৰিয় ব্লগ। স্বাগতম জনাইছোঁ মোৰ এটি অন্য ভিডিঅ'লৈ। আজিৰ ব্লগটো একদম চিম্পুল ব্লগ, কোনো বিশেষ ধৰণৰ কোনো ঠাইত ফুৰিব নাযাওঁ, কোনো জাগা দেখাবৰ কাৰণে নাযাওঁ আপোনালোকক। চুলিখিনি দেখাই পাইছে আপোনালোকে, বহুত লম্বা হৈছে আৰু মোৰ চুলিখিনি জল্দি একদম পূৰা লম্বা হৈ যায়। তো সেইখিনিয়ে মই দুধনৈ টাউনত কাটিবৰ কাৰণে গৈ আছোঁ। আজিৰ ব্লগটো মোৰ চুলি কাটিং ব্লগ হ'ব। চ' আজিৰ বতৰটো একদম খুব সুন্দৰ বতৰ, ডাৱৰীয়া, বৰষুণ পুৰো হৈ আছে, পৰিব পাৰে, ৰ'দ ইমান নাই আজি। চ' চাইকেলিং কৰি গৈ আছোঁ, মজা লাগি আছে এতিয়া। চ' আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ, চাই থাকিব শেষলৈকে। আৰু আমাৰ ইপিনে কয়লা ছাপ্লাই যায় ইপিনৰ পৰা, ইয়াতে আহি ষ্টক কৰে, ৰাখি থয় আৰু ইয়াৰ পৰা লোডিং কৰি বাহিৰা দেশত লৈ যায়। চাব, আগতে যেতিয়া কয়লা একদম খোলা দিয়া আছিল মেঘালয়ৰ পৰা, তেতিয়াতো একদম এইবিলাকত গাড়ী একদম লাইন, একদম হাই ৰোডৰ পৰা ৰেল ষ্টেচনলৈকে একদম লাইন হৈ আছিল। আৰু এইবিলাক ইয়াতে আনলোডিং কৰি ৰেলৱে ষ্টেচনত, আৰু যিবিলাক মালবাহী ৰেল আছে না, সেইবিলাকত লোড কৰি পেলাই বাহিৰত লৈ যোৱা হৈছিল। মজা লাগি আছে, ৰ'দ নাই কাৰণে মজা লাগি আছে, ৰ'দ থাকিলে একদম ফাটি গ'ল হৈ। আৰু আপোনালোকে জানে যিহেতু আমাৰ গোৱালপাৰা ডিষ্ট্ৰিক্টখন এতিয়া ৰেড জোনত পৰি আছিল। চ' কেইদিনমান আগতে শিথিল কৰি দিছে 12টা বজালৈকে, দোকানবিলাকতো সোনকালে বন্ধ হয়। চ' এতিয়া মই হাই ৰোড আহি পালোঁ, সোনকালে যাওঁ। বাজিছে এতিয়া মোটামুটি 11টা বাজিলে। হাই ৰোডত গৈ আছোঁ এতিয়া। জল্দি যাওঁ আৰু চুলিখিনি কাটি পেলাই আৰু ঘৰত। আৰু একচুৱেলি মোৰ চুলিখিনি চিম্পুল হিচাপত নাকাটো, অলপ ষ্টাইলিছ হিচাপে কাটো, আগৰ পৰাই কাটো। তো অলপ ইউনিক টাইপৰ কাটিম আজিও, আপোনালোকে চাব। আৰু মই আগৰ পৰাই যিখন দোকানতে কাটো সেইখনতে কাটিম। আমাৰ কলেজ ৰোডত আছে, দুধনৈ কলেজ ৰোডত দেখুৱাই আছোঁ আপোনালোকক, শেষলৈকে ভিডিঅ'টো চাই থাকিব। বেছি লম্বা নকৰোঁ ভিডিঅ'টো। তো আমাৰ দুধনৈৰ দোকানবিলাক খোলাৰ নিয়মটো বেলেগ। কেনেকুৱা বেলেগ, আজি আপোনালোকৰ এইবাৰ হ'ল মঙলবাৰ, সোমবাৰে যদি পূব ছাইডটো খোলা আছে আৰু মঙলবাৰে পশ্চিম ছাইডটো, তেনেকুৱা ষ্টাইলত। আৰু এইখিনি হৈছে দুধনৈ টাউনৰ চাৰিআলিখিনি। আৰু সৌখন আহি পালোঁ, বেছি দূৰ নাই। মানুহ বহুত ভিৰ, দোকানখনত ৰখি আছোঁ এতিয়া। এই দেখি আছে আপোনালোকে মোৰ পিছত এইখনে দোকানখন। এইবাৰ মই বহিলোঁ চুলি কাটিবৰ কাৰণে।
চাই থাকক কেনেকুৱা হয়। মই যেতিয়াৰ পৰা কলেজত গৈছোঁ তেতিয়াৰ পৰা এইখন দোকানতে কাটি আছোঁ আৰু ভালে কাটে ইহঁতে ষ্টাফটোও ডাঙৰ 4জন আছিল, বৰ্তমান 3জন আছে। পইচাটো কিমান ল'বি? পইচা কিমান ল'বি এইবাৰ? চুলি কটা হৈ গ'ল মোৰ, এইখন দোকানতে কাটিলোঁ। এতিয়া চাৰিওফালে বন্ধ হৈ গ'ল। কি কৰিছা? 12টাৰ পিছত চব টোটেল বন্ধ। এতিয়া ঘৰত আহি পালোঁ, আহি গা চা ধুলোঁ। এইটো হ'ল ফাইনেল লুক, চাই লওক আপোনালোকে কেনেকুৱা লাগিছে ক'ব, কমেণ্টত জনাব। চ' আজি ভিডিঅ'টো এইখিনি আছিলে। যদি ভাল লাগে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব মোৰ আগলৈকে এনেকুৱা নতুন ধৰণৰ ভিডিঅ' চাবৰ কাৰণে। বাই।